চশমাযোৰৰ লগত আপোনাক মিলা নাই বুজিছেনে এইজনী থা এজনী কোন এই কেতি বহি কচোন জীৱন ধপাত স্বাগতম হেই গাইজ হে চাওক ভাং খাই নিচাত গবই নোৱাৰে চশমাযোৰৰ লগত আপোনাক মিলা নাই বুজিছেনে আৰু এই মাইকী মানুহ এজনে মালিকনীয়ে হাঁহি আছে অঁ এতিয়া হৈছে অকণ জুকনুকুন্দা ভাঙৰ নিচাত গমেই নাপায় আজি পুৰা আবেলি নাই তো গাইছ দেখা পাইছে আজি চশমা জুলি বেছি দামী নহয় 150 মাত্ৰ 150 খালি খাবলৈ লাগে কেলে এয়া হৈছে আমাৰ পুকুকৈ ডাঙৰীয়া কোনোবাই কিবা এটা আনি দিলেহে মই বনাই দিব পাৰোঁ হয়তো বজাৰত কেলা ভাং পায় নেকি দেখিছে ভাং নাপায় কেনেকুৱা উৎপাত কৰি আছে ভাং খাবলৈ উৎপাত মিষ্টাৰ বুব গগৈ হয় হয় আপুনি শুদ্ধ কথা খাবলৈ পায় যদি দুটাও পায় মই কেতিয়া ক'লোঁ মই আনি দিম এতিয়া আনি ভাং নানো বৰ ধুনীয়া খাই নাথাকিবি দেই এইটোৱে চাওক পানী ইমানেই ব্যৱহাৰ কৰি আছে ইমানে এই আমাৰ মাজত আজি উপস্থিত আছে ভঙুৱা মাষ্টৰ এই নুখোল খাওঁচোন তই এই ভাঙিব নালাগে 10 টকাত 4.5 কিনি আনি আমাৰ প্ৰিয়ম হাজৰিকা দেখিছে নাই ডিঙি শুকাই গৈছে কেইবাটাও পানী খালি দেখা পাইছে আমাৰ মানে বাহিৰতে এনেকৈ খানাটো মানে বনায় কিয় বনায় বাহিৰতে খানাটো কাৰণটো হৈ গ'ল এইটো এটা নামঘৰ দেখাইছোৱেই আৰু এইপিনে হৈ গ'ল এই ঘৰ এইটো চাওক এতিয়া ৰাতি দেখা পাইছে নে এইটো ঘৰ বনোৱা হৈ আছেতো আৰু আমি আছোঁ এইটোত গতিকে এইটোত জেগা চেগা নাই এইপিনে মই লাইটটো যদি জ্বলাই দিওঁ আৰু সেইপিনে খানা হোৱাৰ পিছত ৰেডি বাহিৰতে বনাবলগীয়া হৈছে তাৰপিছত সেইপিনে আমাৰ ইয়াত গৰু আছে ছাইডত আৰু এইপিনে নামঘৰ বনোৱা আছে দেখা পাইছে কমপ্লিট হৈছেগৈ আৰু অলপ আছে অলপ জোৰ দি দিলে হৈ যাব তো গাইজ মানে কি হ'ল এতিয়া গধূলি আমি খানা খাবলৈ আৰম্ভ কৰিছোঁ তাৰ আগতে মই দেখুৱাইছোঁ এয়া হৈছে নিজান জেঠাই মানে কি হ'ল নগাঁৱলৈ গুচি যাব আৰু এয়া আমাৰ হৈছে ৰক্ষেশ্বৰী লাহন খানা খাবলৈ আগতীয়াকৈ দিলোঁ এতিয়া মানে কি হ'ল কাহিনীটো জেঠাই মানে নিজান জেঠাই যাব নগাঁৱলৈ যাব কাৰণে আমাৰ মানে ফুৰিবলৈ যাব আৰু জীয়েকৰ ঘৰলৈ তাৰ আগতে খানা এসাঁজ খাই গৈছে আমাৰ ঘৰত আৰু সেইকাৰণে ইয়াত আহিছে এতিয়া খাবলৈনো কি আছে চাই লওক মাংস কাঠ মাংস এইপিনে কাঠ মাংস এয়া কাঠ মাংস আৰু এয়া কাঠ মাংস এইপিনে মাজে বাঢ়ি আছে ভাত কি খাই এতিয়া খানাটো আমি খাই লওঁ দেখুৱাই দিলোঁ বাই বাই কালিলৈ হৈছে আপোনালোকক আকৌ মই দেখুৱাম মোৰ লাইফটো কেনে নাই খোৱা একেলগে খাম বাৰু ঠিক আছে বাই বাই আমি এটা ভাত খাওঁ দেই আজি দোকান চোকান যাবলৈ মন নাই আৰু কাৰণটো হৈ গ'ল দেখিছেনে আমাৰ লেৰু বছ আজি একদম ঘৰ মানে ভাঙিম এইটো একদম বাঁহ চাহ কটা হৈছে এতিয়া মানে আমি ঘৰটো ভাঙিব লাগিব মেইন গোহালি ঘৰটো কিয় ভাঙিব লাগিব কাৰণটো হৈ গ'ল দেখিছেনে এইটো ভেমুচা হৈ গৈছে পূৰা আপোনালোকে চাওক দেখিছেনে পূৰা ভেমুচা হৈ গৈছে এইটো আজি ভাঙিম এইপিনে কাম কৰি আছে এইপিনে বছ আৰু ইয়াত ডাইৰেক্ট আমি আহি পেলাই এতিয়া খুটা চোটা লগাম আজি ময়ো নাযাওঁ কাৰণটো হৈ গ'ল মই আজি দোকানলৈ নাযাওঁ আৰু লগতে হৈ গ'ল আজি দেওবাৰ সেইকাৰণে মই ঘৰতে আছোঁ ঘৰত থকা বাবে আৰু সেইপিনে চাই আছে কথা আপোনালোকৰ ল'ৰা আমাৰ ঘৰত মই কি কৰিব নাই এইখন নথওঁ ঘৰত যাই হওক এতিয়া মানে কি হৈ গ'ল আমাৰ খানাটো বনাই আছিলে এইখিত আমাৰ কি কামত লাগি আছোঁ ইয়াত আছিলে খানা বনোৱা এতিয়া বনাবলগীয়া হৈছে তাত উপায় নাই নহ'ব বৃহস্পতিবাৰে যাম কাৰণ আছে বৃহস্পতিবাৰে যাম বুলি কৈছোঁ বৃহস্পতিবাৰে যাম এই জেঠাই মানে আহিলে নামঘৰ প্ৰতিপাল কৰিব পাৰিলেহেঁতেন বৃহস্পতিবাৰলৈকে নোৱাৰে আকৌ সিহঁতে কোনোবা পৰিয়ালৰ মানুহ এটা পেহীয়ে কৰিব আকৌ পেহীয়ে কৰিব কৈ দিলেও হ'ল বাৰু কোনোবা জেঠাই কৈ দিলেও হৈ যাব আমি আৰু এতিয়া কাম কৰা মানুহে আৰু দোকান চোকান বাদে দিলোঁ আজিলে আমি এতিয়া কাম কৰা মানুহে মালিকে আমাক কামত লগাইছে এই আমাৰ কাম চলি আছে এইটো আজি ভঙা যাব নতুনকৈ বনা যাব এয়া আমাৰ বাপ এয়া মেনেজাৰ ছাৰ আৰু আমাৰ এয়া কাম কৰা মানুহ তাৰ লগত মই কাম কৰা মানুহ তো গাইছ আমাৰ এয়া দেখিছে
কাঞ্চি আহি গ'ল কাম থাবলে কি বুলি কয় কেতিবুই এতিয়া একদম বৰবাদ হৈ গ'ল আজি বৰবাদ মানে নতুনকৈ বনাব লাগিব এইপিনে আমাৰ আছে লেউকাই আজি বাৰু পূৰা ঠিকেই আছে কাৰণ এইটো মানে জোখত পৰিলে বেছি পঢ়া নাই মানে জোখত পৰিছে হয় নাই মিজিং মজা অকণমান খং আছে মানে আজি কি হ'ল মই জেগাতে গৈ পাই গ'লোগৈ বেছি দিব নাপালে এইটো অকণমান খং কৰি আছে একো নাই বাৰু গধূলি দিয়াই দিলেই হ'ল এতিয়া কাম কৰি লওঁ কথা পাতিছিলে নহ'ব হয় নাই এইটো দিছেনে এইটো দিছে এইটো পূৰা বনাই লওঁ তাৰপিছত পূৰা আপোনালোকক দেখুৱাই আছোঁ বাই বাই